জিভা দেখাই দে জিভা পনীৰ হে গাইজ গুড মৰ্নিং লগতে মই পাহাৰি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ পাহাৰি 6 PM অন্য এটি ভিডিঅ'লৈ আৰু এতিয়া সময় আমাৰ ৰাতিপুৱা 7 বাজি পাৰ হৈ গৈছে আৰু আজি আমাৰ দেৰগাঁও বতৰ কালিতকৈ বেছি ৰ'দ আৰু গৰম আৰু এতিয়া আমাৰ চাহ খোৱা হৈ গ'ল অলপ পাছত ভাত বনাম ভাত বনোৱাৰ আগতে যিহেতু ব্লগ স্টাৰ্ট কৰি আছে কিনা সেইকাৰণে ব্লগটো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ নহ'লে পিছত কৰিম বুলি ভাবি থাকোঁতে এলাহ লাগি যায় আৰু কৰাই নহয় সেইটো কাৰণে এইকিনা মই ৰাতিপুৱাৰ পৰাই ব্লগ ষ্টাৰ্ট কৰি আহি আছোঁ আৰু কি হয় এতিয়া মানে এটা মোৰ ডায়েৰী নিচিনা হৈ গৈছে ইউটিউবৰ পৰা মই কি আৰ্ণ কৰিব পাৰিম বা ভৱিষ্যতলৈ কি হ'বগে মই সাকসেস হ'ব পাৰিম নে নোৱাৰিম সেইটো কথা ক'ব নোৱাৰো কিন্তু ভিডিঅ' বনাই আছোঁ আপলোড কৰি আছোঁ কাৰণ এটা স্মৃতি থাকি যাব ফুসু পিছত চাব পাৰিব যেহেতু তাকো ভিডিঅ'ত উলিয়াও তাৰ ভিডিঅ'ছবিলাকো আপলোড কৰোঁ সেইটো কাৰণে মই ভিডিঅ' কৰি গৈ আছোঁ বাকি যি হয় যি নহয় সেইবিলাক মই ভাবি নাথাকোঁ এটা স্মৃতি মোৰ ডায়েৰীখনৰ নিচিনাকৈ লিখাতকৈ মই ভিডিঅ' কৰি গৈ আছোঁ তেনেকৈ আপলোড কৰি গৈ আছোঁ পিছত আমিও চাব পাৰিম ফুসু চাব পাৰিব তাৰো ভাল লাগিব কেতিয়াবা পিছত আমাৰ মন গ'লে আমিও চাম আমাৰো ভাল লাগিব সেইকাৰণে এখন ডায়েৰী পৃষ্ঠা হিচাপে মই ইউটিউবটোক লৈছোঁ পিছত যি হয় যি নহয় সেইটো দেখা যাব সেইটো কাৰণে ৰাতিপুৱাৰ পৰা যিখিনি কৰোঁ মই ভিডিঅ' কৰি গৈ আছোঁ তেনেকৈ কৰি গৈ থাকিম আৰু ব্লগটো ষ্টাৰ্ট কৰিয়ে দিলোঁ এতিয়াৰ পৰাই অলপ পিছত ভাত বনাবলৈ যাম আৰু ব্লগ ষ্টাৰ্ট কৰিলোঁ যেতিয়া বাকীখিনি কৈ দিওঁ যিসকল নতুন ভিউৱাৰ আছে আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে সেইসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলোবিলাক ভিডিঅ'তে আপোনালোক নটিফাই হৈ থাকে ঠিক আছে এতিয়া পাকঘৰলৈ যাওঁ তাৰপিছত আকৌ লগ পাওঁ আপোনালোকক আহি পাই গ'লোঁ পাকঘৰ আৰু এইফালে মোৰ দালি হৈ আছে আৰু এইফালে ভাতো ৰেডি আৰু এইফালে আজি কিবা এটা স্পেচিয়েল বনাম বুলি ভাবিছোঁ সেইটো কাৰণে এইখিনি ৰেডি হৈ গ'ল ইয়াত লৈছোঁ পিঁয়াজ নহৰু আদা যিখিনি মই এতিয়া পেষ্ট বনাই ল'ম আৰু আজি বনাম পনীৰ আচলতে আমাৰ ফুসুৱে পনীৰ খাই খুব বেছি ভাল পায় সেইটো কাৰণে পনীৰ বনাম বুলি ভাবিছোঁ আজি আৰু মই বস্তুখিনি ৰেডি কৰি লওঁ তেন্তে তাৰপিছত মই আপোনালোকক দেখাই আছোঁ মইনো কেনেকৈ পনীৰ বনাওঁ আচলতে সকলোৱে পনীৰ বনাব জানেই আৰু আমিও সকলোৱে জানোৱেই পনীৰ বনাবলৈ তথাপিও মইনো কেনেকৈ বনাওঁ তাকে অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ বস্তুখিনি তেন্তে ৰেডি কৰি লওঁ ন আৰু এইফালে মোৰ কেৰাহী গৰম হৈ গ'ল আৰু মই দিছোঁ ইয়াত তেল তাৰপিছত মই কেইটামান শুকান জলকীয়া দিম কাৰণ ফ্লেভাৰটো মোৰ ভাল লাগে আৰু দিম কেইটামান পাঁচফোৰণ আৰু বাকি মই যিখিনি পেষ্ট বনাই থৈছিলোঁ সেইখিনি মই দি দিলোঁ ইয়াত আৰু এইখিনি অকণমান লৰাই ল'ম তাৰপিছত মই ইয়াত নিমখ হালধি জোখ অনুসৰি দিম আপোনালোকে জোখ অনুসৰি দিব যিমানটো সৰহ বা তাকৰকৈ বনাই সেইটো অনুমানত দিব মই দি ল'লোঁ আৰু এইখিনি এতিয়া মই ভালদৰে আকৌ মিক্স কৰি অকণমান দেৰিলৈকে লৰাই থাকিম তাৰপিছত মই এইখিনি অকণমান সিজিবলৈ এৰি দিম যেতিয়ালৈকে এই মছলাখিনি তেল এৰি নিদিয়ে তেতিয়ালৈকে মই এইখিনি অকণমান ফ্ৰাই হৈ থাকিবলৈ দিম তাৰপিছত মই দি দিছোঁ এইফালে পনীৰ মছলাখিনি যিহেতু তেল এৰি গ'ল সেইটো কাৰণে মই ইয়াত পনীৰ দি দিছোঁ আৰু পনীৰখিনি দি অলপ ফ্ৰাই কৰি লৈছোঁ এনেকৈ তাৰপিছত অকণমান মই ঢাকন লগাই থৈ দিম 2-3 মিনিটৰ কাৰণে ঢাকন লগাই ৰাখি দিছোঁ তাৰপিছত পুনৰ ঢাকনখন উঠাই মই এইখিনি অকণমান লৰাই লৈছোঁ তাৰপিছত মই ইয়াত কাবুলী বুট আৰু আলু যিখিনি মই বইল কৰি ৰাখিছিলোঁ সেইখিনি মই ইয়াত দি দিম এতিয়া আৰু পুনৰ আকৌ ভালদৰে সিজাই ল'ম আমি সকলোৱে জানো তথাপিও মই শ্বেয়াৰ কৰিছোঁ মই কেনেকৈ বনালোঁ আৰু আজি মই ইয়াত বেলেগ একো মছলা নিদিওঁ যিহেতু ফুসুৱে খাব সেইটো কাৰণে নিদিওঁ একো মছলা এনেকৈ বনাইছোঁ কেতিয়াবা মছলা নিদিও খাই বেছি ভাল লাগে হয় নহয় বাৰু আৰু এনেও মছলাটো হেল্থৰ কাৰণে ভাল নহয়েই সেইটো কাৰণে আজিকালি মছলা অকণমান এভইড কৰিছোঁ তাৰপিছত এতিয়া আকৌ ঢাকন লগাই দিছোঁ প্ৰায় 4-5 মিনিটৰ কাৰণে আকৌ মই ঢাকন অতৰাই অকণমান লৰাই ল'ম যিহেতু কালাৰ নাই মানে মছলাও কম যিহেতু কালাৰো কম হ'ব সেইকাৰণে মই দিছোঁ এটা ভাল ইনগ্ৰিডিয়েণ্টছ যিটো আপোনালোকে ইউজ কৰি চাব পৰা যদি ইউজ কৰা নাই আজিলৈকে এইখিনি হৈছে চাহপাত মানে চাহ উতলাই থোৱা চাহ বাতিটো অকণমান বেলেগ কালাৰ আহিছে কেমেৰাত অলপ বেলেগ লাগিছে কিন্তু এইখিনি চাহ হয় যদি আপোনালোকে এনেকৈ দি খাই পোৱা নাই খাই চাব কালাৰটো খুব ধুনীয়া হয় মছলা দিয়া নিচিনাই হৈ যায় বৰ ধুনীয়া কালাৰ হয় তাৰপিছত মই ডিপ মিডিয়ামত অকণমান ঢাকন দি সিজাই ল'লোঁ
অলমষ্ট ৰেডি হৈ গ'ল, কাৰণ পনীৰ সিজিবলৈ দেৰি নালাগে আৰু বাকীকেইটা মই বইল কৰি লৈছিলোঁ, আলু আৰু বুট যিহেতু, সেইটো কাৰণে বৰ্তমান হৈয়ে গ'ল মোৰ। ইয়াত দি দিছোঁ অকণমান টেষ্টটো ভাল কৰিবৰ কাৰণে মান ধনিয়া, আপোনালোকে ইটো ধনিয়া দিলেও হ'ব। আৰু আকৌ ঢাকনখন দি মই গেছটো অফ কৰি দিছোঁ। আপোনালোকে গ্ৰেভিটো কিমান কৰে নিজৰ অনুসৰি পানী দি ল'ব পাৰিব। আৰু এয়া মোৰ ফাইনেল লুক, এইখিনি মোৰ পনীৰ কেনেকুৱা লাগিছে ক'ব। কাপোৰৰ বেপাৰী এজন আহিছিল, অকণমান ভিডিঅ' কৰি ৰাখিছিল আপোনালোকক দেখাম বুলিয়ে, যিহেতু সকলোখিনি ভিডিঅ' কৰি ৰাখোঁ দিনটোৰ কাৰ্যসূচী। আজি আহিছিল যিহেতু এজন, সেইকাৰণে এজনকো অকণমান ভিডিঅ'ত দেখাই দিলোঁ আৰু। হাই ৰাম, 1200 টকা দি বাৰু এখন বেড কভাৰ ল'মনে। সেই গাইজ, ভাত পানী খাই আজৰি হ'লোঁ এতিয়া। আৰু এতিয়া ভাত পানী খাই মানে বাহিৰলৈ আহিছিলোঁ, তেতিয়া দেখিলোঁ এজন বেপাৰী আহি আছে ঘৰলৈ। তাৰপিছত মায়ে চাইছিলে বেড কভাৰ, তাৰপিছত সেইকেইখন বেড কভাৰত কৈছে 1200 টকা, লাষ্ট দিছে 800 টকাত, নল'লোঁ একো মই। তাৰপিছত এতিয়া ভাত পানী খাইও আজৰি হ'লোঁ। আৰু ফুচু আছে দেউতাকৰ লগত খেলি। আজিকালি ফুচু মানে বহুতখিনি কথা জানা হৈছে আৰু কথাও মাতবোল বহুতখিনি ক'ব পৰা হৈছে দেউতাকে, তাকে তাৰ লগত খেলি খেলি সুধি আছে। আজি দেখুৱাই নাই তাক, ৰ'ব মই তাক দেখাই লওঁগৈ এবাৰ। কোনটো নাক? নাক, কাণ কোনখন? কাণ কাণ অঁ, চকু কোনটো? চকু 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 কোনটো? অঁ, সেইটো নাক। চকু, তোমাৰ চকু কোনটো? তোমাৰ চকু কোনটো? অঁ, চুলিখিনি কোনখিনি দেখাই দিয়া? চুলি অঁ, চুলিখিনি টানি দিয়া এবাৰ, চুলিখিনি টানি দিয়া। ই হ'ব হ'ব, জিভা দেখাই দিয়া, জিভা। অঁ, দাঁতকেইটা দেখাই দিয়া, দাঁতকেইটা। তোমাৰ দাঁতকেইটা দিয়া, দাঁত দেখাই দিয়া, তোমাৰ দাঁত দেখাই দিয়া, দাঁতকেইটা দেখাই দিয়া। তোমাৰ দাঁত ক'ত আছে দেখাই দিয়া যেন, দাঁত দেখাই দিয়া, তোমাৰ দাঁতকেইটা দেখাই দিয়া। অ' নেদেখুৱা, অ' লাজ কৰিছা, লাজ কৰিছা। দাঁত দেখাই দিয়া, তোমাৰ দাঁত দেখাই দিয়া। আকৌ দেখাই দিয়া, তোমাৰ নাক কোনটো দেখাই দিয়া, নাক দেখাই দিয়া, নাক দেখাই দিয়া, নাক, তোমাৰ নাক কোনটো? অঁ, তোমাৰ কাণ কোনখন? কাণ কাণ, তোমাৰ কাণ কোনখন? বাবা কাণ নালাগে, তোমাৰ কাণ কোনখন দেখাই দিয়া। এনেকৈয়ে আৰু আমাৰ ফুচুৱে লাহে লাহে এটা দুটা কথা ক'ব পৰা হৈছে আৰু বস্তুবোৰ চিনি পোৱা হৈছে। কিন্তু আজি মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিলে প্লিজ লাইক আৰু কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজি ইয়াতে সামৰণি মাৰিছোঁ, কাৰণ আমাৰ ঘৰলৈ বোলে আজি নতুন আলহী আহিব, আজিলৈকে মোক দেখা নাই, সেইটো কাৰণে ফুচুকো চাফ চিকুণ কৰোঁগৈ আৰু ময়ো অকণমান চাফা হওঁগৈ। আলহী যিহেতু পাবহিয়ে বোলে সোনকালে, সেইকাৰণে ব্লগটো আজি ইয়াতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰি দিব। ঠিক আছে তেন্তে আজিলৈ বাই বাই।